নমস্কাৰ অসমবাসী ৰাইজ, ভালে কুশলে থাকক আৰু ভালকৈ থাকক। আৰু ৰাতিপুৱাই লগ পালোঁ মোৰ আটাইতকৈ ভাল লগা পুৰণি দুজন বন্ধু। আৰু পুৰণি বন্ধুৰ দুজনৰ নাম মই কৈছিলোঁ নহয়, এজন আৰু এজন দেখিছেনে বাৰু মোৰ ওচৰত আহি একেবাৰে। আৰু লগৰজন হ'ল এইজন। চাই থাকক, ভিডিঅ'টো উপভোগ কৰক। আৰু মই তেওঁক মাতিছোঁ আৰু তেওঁৰ নেক্সটডাল লৰাই আছে, আহিব লাহে লাহে। কি খাবি ক? কি খাবি? আৰু সিও মানে ভৰিখন দি আছে, দেখিছেনে? আৰু লগৰটোও আহি গ'ল, দেখিছে? আৰু মই ইয়াত বহি আছোঁ আৰু তাক দিলোঁ মই আটা লাডু খুৱাই আছিলোঁ, আটা লাডু দিলোঁ। আৰু সি এনেকৈ আলমাৰিটো মুখলৈহে চাই আছে, মই মাতি আছোঁ, দেখিছেনে? মোৰ মুখলৈ চোৱা নাই। ইয়াৰ নাম কি দিব লাগিব কওকচোন বাৰু? এয়া হৈছে মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ বন্ধু দেই ৰাইজসকল। আৰু বন্ধু কৰিবা এনেকুৱা জীৱ জন্তুৰ লগত, আৰু কেনেকুৱা ফিল আহে অন্তৰত, সেই ফিলটোতো মোৰ ক'বলৈ আপোনালোকক ভাষাও নাই। শুনিছেনে আপোনালোকে? মোৰ মানে অন্তৰৰ পৰা, মুখৰ পৰা নোলায়। এনেকুৱা ফিল লাগে নহয়, এনেকুৱা আৰাম লাগে নহয়। আৰু ৰাতি ভাত সাঁজ, টোপনিটো চিন্তা ভাৱনা একো নাহে। আৰু তেওঁলোকৰ লগতে আকৌ কেনেকৈ লগ পাম, কেনেকৈ কিবা এটা খুৱাম, এনেকেই লাগি থাকিম। আৰু এটা কথা, ইয়াই পেলাই দিয়া বস্তু নাখায়, চাবচোন মই পেলাই দিম, ই নাখাব। পুৰিকণ আকৌ মই উঠাই পেলাই মুখত দিব লাগিব, দেখিছেনে বাৰু? নাখায়, মই উঠাই পেলাই দিলে খাব। দেখিলে? এই হৈছে জ্ঞানী মানুহৰ কথা, দেখিছেনে? আৰু আজিলৈ ভিডিঅ'টো বাই বাই। ভাল লাগিলে